বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টো গাঁৱতে ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি ৰাতি নাচিম মই ৰাসত। কিন্তু নাচিবতো অলপো নাজানো, কিন্তু মাহঁত কৈ আছে যে নাচ, একো নাই, মানে যেনেকুৱা তেনেকুৱা নাচিব পাৰি। তো নাচিম মই। আৰু এতিয়া যাম মোৰ মানে ওচৰৰে মাহীহঁতৰ তাতে ভাত খোৱাকৈ মাতিছে, তাতে খাম। আৰু তাৰ পৰা আহিকে মই ৰেডি হ'ম আৰু আপোনালোকক দেখাম। যিমান পাৰোঁ সিমানে হ'ম, কাৰণ আজিতো ৰাতি যিহেতু মই নাচিম, তো মোৰ তাতো মোবাইল নাথাকিব, মাক কৰিব দিম, মায়ে যিমান পাৰে সিমান কৰিম আৰু এণ্ডলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া আমি যাই আছোঁ, মাহী আৰু মই এতিয়া। আৰু এতিয়া আমি ৰাসত সোমাম মানে অলপ এনে দেখাই দিম আৰু দিনৰ সময়ত, আৰু আপোনালোকে চাই যাব। এইটো ৰাস মহোৎসৱৰ এইখন গেট। আৰু এতিয়া এইফাল দিয়ে আমি যাম ঘৰত। আৰু সেইখন ৰাস তাতে হৈ আছে আৰু দেখাই আছোঁ অলপ এতিয়া মানুহ নহওঁতে দিনতে। এইটো ৰাস এতে কালি হৈছিল এতে, আৰু এইটো এতিয়া চব খালী হৈ আছে, চেয়াৰ একদম কিবা কিবি। আৰু এইফালে এতিয়া যাওঁ, আপোনাক দেখালোঁ। এতিয়া এইফালে ৰাস হৈ আছে আৰু এইফালেদি এতিয়া আমি যাম ঘৰত। আৰু সেই লাষ্টৰ ঘৰৰ কাষৰ ঘৰটোৱে আমাৰ। তো ৰাসৰ পৰা ইয়াতে বেছি দূৰ একদমেই নহয়, আৱাজ শুনাই পাওঁ। আহি পালোঁ এতিয়া ইয়াত ৰুমত আৰু মাহীহঁতৰ ঘৰত। আহি পালোঁ এতিয়া মাহীহঁতৰ ঘৰত। আৰু এতিয়া অলপ ফ্ৰেছ হ'লেও মোবাইল চাৰ্জ দিওঁ, কাৰণ মোবাইল মোৰ একদম চাৰ্জ নাই আৰু ভিডিঅ' কৰিব লাগিব যিহেতু ৰাসত গৈ। আৰু এতিয়া বাজিল 4:30, তো 6টামানত ওলাব লাগিব। আৰু ওলাইকে দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে, বহুত মজা হ'ব। আৰু যিহেতু আজি মই হ'ম গোপী, তো ক'ব হৈ গ'লোঁ ৰেডি, এতিয়া গোপী হৈ গ'লোঁ মই। আৰু এতিয়া যাম ৰাসত নাচিবলৈ। তো এতিয়াৰ পৰাতো মোবাইল মোৰ হাতত নাথাকিব, তো যিমান পাৰে সিমান মায়ে দেখাব। আৰু কেনেকুৱা লাগিছে মোৰ লুকটো সেইটো এবাৰ কৈ দিব। আহি পালোঁ এতিয়া ৰুমত। আৰু এতিয়া টাইম হ'ল 2:30 বাজিল। এতিয়া আহি পালোঁ। এতিয়া ঘৰৰ ভিতৰত যাই এই কিতাপটো অলপ ধুইছোঁ লওঁ, কাৰণ বহুত ভাগৰ লাগিছে একদম। 3 ঘণ্টা নাচিছোঁ। তো এতিয়া মায়ে বা কেনেকুৱা ভিডিঅ' কৰিছে নাজানো, তো যিমান পাৰোঁ সিমান মায়ে ট্ৰাই কৰিছে, যিমান মায়ে পাৰে। আজি নেক্সট মৰ্ণিং। চাওকচোন ৰাস্তা পদূলিবোৰ কিমান ধুনীয়া, গাঁৱৰ বাঁহ গছ পুৰা। আৰু গাঁৱৰ ঘৰবোৰ দ্বাৰা চাই ভাল লাগিয়ে যায়। আৰু ইয়াতে শিয়াল বহুত থাকে। এইটো শিৱ মন্দিৰ আৰু বৰঙাবাৰীৰ এইটো এটা বিখ্যাত মন্দিৰ। আৰু এইখন গেট আৰু ভিতৰত সেইটো মন্দিৰ বহুত ডাঙৰ আছে। তো এতিয়াতো নোসোমাওঁ, নেক্সট টাইম কেতিয়াবা আহিলে সোমাম। এইটো চাওক, এইটো বৰঙাবাৰীৰ মাছ দিয়া এটা বিখ্যাত মানে বিল। আৰু চাবচোন মাছবিলাক কেনেকৈ সাঁতুৰি আছে। গাঁৱৰ মানে ফিল এটাই বেলেগ। চাওক পথাৰত গৰু ঘাঁহ খাই আছে, আৰু মানে গাঁৱৰ এটা ফিলেই মানে এটা বেলেগ। আৰু একদম মানে মন চন একদম ঠাণ্ডা হাৱা, আৰু মন চন একদম ভাল লাগি যায় গাঁৱত আহিকে। আৰু মানে গুৱাহাটীতকৈ বহুত আৰু ভাল, আৰু বতাহও ভাল, ঠাণ্ডা। ইফালে সেইবোৰ গৰু ঘাঁহ আছে, এইবোৰ ল'ৰাবোৰ তাতে আড্ডা মাৰি আছে। আৰু এতিয়া গৈ আছোঁ মামীহঁতৰ ঘৰত ভাত খোৱাকৈ। আৰু গাঁৱৰ এটা ফিলেই মানে বহুত বেলেগ। আৰু যেতিয়া জাগিৰোড পালোঁ তেতিয়াৰ পৰাই মানে এটা বতাহ এটা গাঁৱত যেতিয়া লাগি যায় না, গাঁৱৰ বতাহ ঠাণ্ডা, তো তেতিয়াই বহুত ভাল লাগি যায়। আৰু এতিয়া মৰিগাঁও বৰঙাবাৰীত আছোঁ, আৰু এতিয়া মামীহঁতৰ ঘৰত গৈ আছোঁ। তো যিমান পাৰোঁ সিমান দেখাই যাই আছোঁ গাঁৱৰ এটা মানে ধুনীয়া চিনাৰী। এইবোৰ চাওক কিমান ধুনীয়াকৈ সৰিয়হৰ খেতি কৰিছে, একদম দেখি এটা মজা বেলেগ। আৰু চাওক কিমান ধুনীয়াকৈ পুৰা হালধীয়া। চাওক এইটো সৰিয়হৰ খেতি কিমান ধুনীয়া লাগিছে। যেতিয়া মই মানে আগৰ যেতিয়া আহিছোঁ গাঁৱত, তেতিয়া এইটো খেতি নাছিল। তো এইটো এই বছৰ কৰিছে খেতি। আৰু চাওকচোন কিমান ভাল লাগি যায়, দেখিয়ে কিবা এটা বহুত ভাল লাগি যায়। পুৰা হালধীয়া পুৰা মানে। আৰু গাঁৱতো আহিলেতো এটা মনটো পুৰা ফূৰ্তি লাগিয়ে থাকে। তো চাওক, যদি এইখিনি সময়ত মই এতিয়া বগৰী পালোঁ হয় বা জলফাই পালোঁ হয়, পুৰা জ্বলা দি পুৰা খাই পুৰা মজাই লাগিল হয়।
এতিয়াতো এইখিনিতে ৰদ নাই, তথাপিও মানে ওচৰত আছে যেনেকৈ ৰদবিলাক আছে। তো সেইবোৰৰ মাজতো এতিয়া পূৰা বগৰী পূৰা জ্বলা চলা দি খাই মজা এটা বেলেগ লাগিলে, কিন্তু উপায় নাই, এতিয়া নাই। তথাপিও চলি যাব এনেকুৱা ফিলটো লৈ আছোঁ। এতিয়া যাওঁ, এতিয়া মামীহঁত বাই বাই, এতিয়া যাওঁ। আইতা এফালে হাই দি দিয়ে এবাৰ। বাই বাই, এতিয়া যাওঁ। তই এইটো মাহঁত বাই বাই দিলোঁ। গেষ্টিক উঠিব। আৰু কিবা ক'ব, গাঁৱত আহি কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে, নিজৰ গাঁৱত আৰু বেয়া লাগিবনে? বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে? আৰু এইটো পুখুৰী নে বিল? বিল কয় না পুখুৰী? অঁ পুখুৰী। কোনদি যাবি? ৰ'দ পৰি আছে গাত, তথাপিও মানে এটা গৰম টাইপৰ লগা নাই, কাৰণ গছৰ হাৱাটো মানে পুৰা মাৰি আছে। যাবলৈ ওলালোঁ এতিয়া মাহীহঁতৰ বাই বাই দিকে, এতিয়া যামগৈ গুৱাহাটী নিজৰ ঘৰ। বাই বাই মাহী, এবাৰ এতেও বাই বাই দিছোঁ আৰু বাই বাই, আজি যাওঁ বাই, এতিয়া যাওঁ দিয়ক। আজি ভিডিঅ'টো ইয়াতেই এণ্ড কৰিলোঁ। যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।